নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন মিনি ব্লগলৈ। নতুন মিনি ব্লগ নহয়, প্ৰথম মিনি ব্লগটোলৈ। মিনি ব্লগটো মানে আমাৰ ঘৰত এই আইতাৰ সকামৰ যা যোগাৰ চলি আছে। মানে আমাৰ এই সৰুকৈ পেণ্ডেল অকণমান দিছোঁ ভকত বহিবৰ কাৰণে। তেনেকৈ সেৱা সৎকাৰ কৰা নহয় নাস্তিক মানুহৰ নিচিনাই আৰু, কিন্তু এনেকুৱা সকাম নিকাম হ'লে সেৱাটো কৰোঁ আৰু আমি। বহুত দিনৰ মূৰত এনেকৈ পৰিয়াল দুটা মিলি যদি এটা কিবা কাৰ্য কৰা হয় ইমান ফূৰ্তি লাগে নহয়নে বাৰু। পেণ্ডেল ৰেডি, এয়া ময়ো লগতে ওলাই ৰেডি আৰু। এয়া মানুহবোৰ ওলাই আছে, ফটো মাৰিম বুলি ভাবিছিলে, ভিডিঅ' কৰি আছোঁ গমেই নাপায় ভকতসকল এয়া দেখি। মানে আমি দুটা পৰিয়াল মিলি একে ঘৰতে সকাম পাতিছোঁ, বৰ্তাহঁত আৰু আমাৰ। গতিকে এয়া দুঘৰৰ সকাম এনেকৈ। এখেতে আকৌ সকামলৈ আহিবলৈ নাপালে কাৰণে দুখ, সেইকাৰণে ভিডিঅ' কলতে সকাম চাই আছে। মই দেখুৱাই আছোঁ আৰু পাছফালে টকাজনী ভাগিন দেই, ভাগিন চাই আছে ভিডিঅ' কলত। ইমান গালি নিদিবৰ কাৰণে অলপ আমাৰ বাইনৰ ঘৰৰ খোল পিঠা চুৰ। এয়া আমাৰ ঘৰত মোবাইল মেইন সেৱা কৰিছোঁ। এয়া মানুহতকৈ বেছি মৰমীয়ালি জীৱ জন্তুবোৰে নহয়নে। ইহঁতকতো খাম এতিয়া। চাহটো খাই লওঁ, চাহ তাৰপিছত এয়া খাইছে, চাহটো খাই লওঁ আৰু পাছতে লগালগ প্ৰসাদ দি দিলে। এতিয়া প্ৰসাদটো দেখিতো মই ৰখি থাকিব নোৱাৰোঁ, খাই দিওঁ আৰু। Run. এফালৰ পৰা চাবলৈ গ'লে মই খকুৱা, মুখৰ আগত প্ৰসাদ দেখি থাকিলে ৰখি থাকিব পাৰি নেকি আৰু। ৰাম 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 খাই দিলোঁ। আচলতে কেমেৰাটো হাতত লৈ ভিডিঅ' বনোৱা বহুত ইজি, কিন্তু এনেকৈ সৰুকৈ এটা ব্লগ বনোৱা বহুত টান। খাই বৈ পেট ফুলাই এয়া বহি আছোঁ, সকাম খতম। এতিয়া আমি বৰ্তাক থৈ আজিৰ এই ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বেয়া নধৰিব দেই, প্ৰথমবাৰ বনাইছোঁ যে।